গুড মৰ্নিং বন্ধুসকল আৰু আজি হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা তো সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মাৰ পূজাৰ শুভেচ্ছা জনালো তো ৰাতিপুৱাই উঠি গাড়ী চাৰি ধুলো কৰিলো আৰু আজি এতিয়া অফিচতো যাব লাগে অফিচতো আমাৰ বিশ্বকৰ্মাৰ পূজা পাতিছে আৰু তাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে আজি বিশ্বকৰ্মা অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় গেৰেজ অনুষ্ঠান যিকোনো সকলোতে আজি বিশ্বকৰ্মা পূজা পাতে তো তেখেতৰ আশীৰ্বাদতে আজি আমি পৃথিৱীখন মানে সৃষ্টি হৈছিলে তো সেইটো কাৰণে বিশ্বকৰ্মা পূজা পাতা হয় তো এনেধৰণে ঘৰটো অকণমান বিশ্বকৰ্মা পূজা পাতিছোঁ মায়ে গোসাঁই ঘৰত একদম চাকি তাকি জ্বলাই কৰি কিবা মালা চালা ঠিক কৰি দিছে গাড়ীখনতো মই ৰাতিপুৱা একদম ধুনীয়াকৈ ধুই কৰি মেলি এতিয়া গাড়ী পূজা কৰিবলৈ যাওঁ পূজা কৰি তাৰপিছতে অফিচত যাম অফিচতো আজি বহুত জোৰদাৰকৈ পাতিছে আৰু বহুতকেইটা লগৰীয়াও মাতিছে সিহঁতৰ তাতো যাম তো যিমানখিনি পাৰোঁ আজি বিশ্বকৰ্মা পূজাৰ আপোনালোকক পুনৰবাৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক আজি একদম তামাম দেখাই আছো আৰু তো এইপিনে গোসাঁই ঘৰত মায়ে দেখিছে এয়া প্ৰসাদ চসাদ আগবঢ়াই দিলে আৰু মোৰ গাড়ীখনৰ কাৰণেও এয়া পূজা মালা ফুল চুল ৰেডি কৰি দিলে ধুনীয়াকৈ এতিয়া গাড়ীখনত লগাই কৰি আহোঁগৈ তো বন্ধুসকল এয়া মালা চালা লৈ কৰি আহিলোঁ আৰু মোৰ গাড়ী এইখনেই স্কুটি সৰুকৈ এখন গাড়ী আছে তাকে অকণমান আজি বিশ্বকৰ্মা পূজা কৰি দিওঁ আৰু মোৰ জানে নাই কোনো ভিডিঅ' চিডিঅ' কৰি দিয়া মানুহ নাথাকে যিমানখিনি পাৰোঁ মই নিজে অকলে কৰোঁ আৰু মানে কোনো মানে ভিডিঅ' মানে ইমান এটা ছাপৰ্টো নিদিয়ে মানে কি ক'ম আৰু আপোনালোকক ভিডিঅ' মানে খুব বেছি 100-150 মানুহে যেনে তেনে চাই আৰু আজি এই 4-5 বছৰে মানে যুঁজি আছোঁ তথাপিও কিয় নাজানো মোৰ ভিডিঅ'বিলাক না লাইক আহে না কমেণ্ট আহে মানে কি ক'ম আৰু যিমানখিনি পাৰোঁ আপোনালোকক মানে তথাপিও চেষ্টা কৰোঁ ভিডিঅ' দেখাবলৈ আৰু নিজে ভাবোঁ কেতিয়াবা বয়স হ'লে বুঢ়া হ'লে নিজে চাম এই ভিডিঅ'বিলাক চাওক নাচাওক লোকে বনাই কৰি গৈ আছোঁ যিমানখিনি পাৰোঁ আপোনালোকৰ আশীৰ্বাদত আজি 50Kও পাৰ কৰিলোঁ মানে বহুত দুখ লাগিছে আজি তথাপিও হেপী বিশ্বকৰ্মা তো দেখাই আছোঁ বলক পূজা হৈ গ'ল সেয়া খুব ধুনীয়াকৈ একদম ফুল চুল লগাই দিলোঁ আৰু এইপিনেও ফুল চুল লগাই দিলোঁ ধূপ লগাই দিলোঁ তো এতিয়া প্ৰসাদ চসাদ খাই লওঁ খাই কৰি এতিয়া 9:30 বাজিলে অফিচতো যাব লাগে অফিচত বহুতখিনি ৰেডি কৰি আছে প্ৰসাদ ৰেডি হৈ গ'ল আমাৰ ধুনীয়াকৈ ৰাতিপুৱাই মায়ে একদম ৰেডি চেডি কৰি দিলে তো নামঘৰ যাবি নহয় ন তো আজি ভাদ মাহৰ লাষ্ট তো নামঘৰ তো প্ৰসাদ কেইটামান আমি খাই লওঁ খাই লৈ আমি যাম এতিয়া অফিচলৈ কি বনালি তো মায়ে আজি ভাদ মাহৰ শেষৰ নামঘৰত মানে চাউল আৰু কিবা দালি চালি দিছে মানে তেখেতসকলে অন্ন ভাগবোৰ খাব তাতে তো ভাদ মাহ খাই বুজি মায়ে দিব এতিয়া সেইকেইটাও লৈ কৰি আহোঁ নামঘৰত লৈ যাব আৰু এইফালে দেখিছে মোৰ ঘৰটো একদম প্ৰটিন চুটিন কাটি আছে আৰু কালি মানে বহুতখিনি হৈ গ'ল আজি ফিনিচিং হ'ব চাগে আৰু কালাৰ চালাৰো হৈ যাব কালাৰ চালাৰ হ'লেতো সম্পূৰ্ণ আপোনালোকক এই ভিডিঅ'টোতো এটা নতুনকৈ বেলেগকৈ মই বনাই আছোঁ গোটেইটো গুণটো আপোনালোকক দেখাম আৰু এইপিনে অট'মেটিক চুইচ লগাইছোঁ চাব নেকি এই চাওক ৰিম'ট দিয়ে একদম পূৰা চলি যায় এইটো চাওক 1 2 3 গো লাইট গ'ল নেকি আছে তো অন কৰিলোঁ এইটো দেখিছে আহি গ'ল আৰু এইপিনে চাওক ফেনৰ চুইচটো দি দিওঁ ইয়াত এইটো ৰিম'ট দেখিছে ফেনৰ ইয়াত দি দিওঁ এইটো ফেন চলি গ'ল দেখিছেনে আৰু লাইটবিলাক দেখিছে এইবিলাক এইটো 4টা লাইটৰ কাৰণে 4টা হয় এইটো অফ কৰি দিলে এইটো চাওক এইবিলাক চাওক ইয়াত দেখিছে অফ হৈ গ'ল চ' গাইজ মই অকণমান বজাৰ মানে ওলাই আহিছোঁ মাৰ মানে নামঘৰ বজাৰ কেইটামান ভাদ মাহৰ কৰি দিব লাগে আৰু লগতে অকণমান যদি পাৰোঁ আপোনালোকক বিশ্বকৰ্মাও দেখাই দিম বলক এনেকুৱা ৰ'দ ওলাইছে ৰাতিপুৱাই আজি বিশ্বকৰ্মা পূজা কালি যি যোৱাকৈ মানে জোৰদাৰ বৰষুণ দিলে গোটেই অৱস্থা বেয়া কৰি দিলে ভিডিঅ'টো দেখিছে আপোনালোকে বলক যিমানখিনি পাৰোঁ অকণমান দেখাম আৰু তো আমাৰ হৈছে এইটো কাৰেং বাছ ষ্টেণ্ড আৰু ইয়াতে দেখিছে একদম বিশ্বকৰ্মা একদম খুব ডাঙৰকৈ পাতে চব বাছবিলাক একদম ধুনীয়াকৈ সজাই থৈছে এইটো চাওক এইয়া বাছবিলাক একদম সজাই থৈ দিছে তো এইপিনে দোকানবিলাক চাওকচোন একদম পুৰা মালা একদম ফৰ্তি কিনি আছে একদম এই চব দোকান আৰু কেইদিনমানৰ পিছতে দুৰ্গা পূজাও আহি আছে দুৰ্গা পূজাটো লাগিব এতিয়া ফূৰ্তি দিন আৰু চব পেনে তো বৰ্তমান মই অফিচ আহি পালোঁ আৰু অফিচত একদম জোৰদাৰকৈ ৰেডি কৰি আছে আমাৰ বিশ্বকৰ্মা আৰু পূজাৰী কিছু সময়ৰ পিছতে আহিব সেইকাৰণে সকলোৱে মিলিজুলি আমি একদম ৰেডি কৰি আছোঁ এইপিনে কাৰ্পেট চাৰ্পেট পাৰিলোঁ আৰু এইফালে চাওক এইপিনে একদম সকলোৱে মিলিজুলি একেলগে ফল মূল গোটেই ধুই কৰি কাটি মেলি আছে আৰু আমাৰ ৰীতা বাইদেউ আজি মানে মেইন মানে আমাৰ যিটো মানে বিশ্বকৰ্মা পাতা হৈছে না গোটেইখিনি আগভাগ মানে মেইন ৰীতা বাইদেৱে লৈছে আৰু বৰ্তমান আমাৰ কমপ্লিট হৈ গ'ল যোগাৰ আৰু চাওক ইমান ধুনীয়াকৈ গোটেই বুট কল যিমান আছে ফুলৰ পৰা আদি কৰি গোটেইখিনি যোগাৰ হৈ গ'ল আৰু এইপিনে আমাৰ পূজাৰীজিও আহি গ'ল পূজাৰীজি প্ৰণাম प्रणाम आइए পূজা আমাৰ আৰম্ভ হোৱাই নাই কিন্তু এইপিনে চাওক খিচিৰি আমাৰ একদম পুৰা বনাই কৰি আছে তো এইপিনে চব্জি আৰু এইপিনে চিবাই বনাই আছে খুব ধুনীয়াকৈ আৰু এইপিনে চাগে কি ৱাও খিচিৰি ৰেডি আমাৰ মজা কেনেকুৱা হৈছে টেষ্টি হ'বনে চিবা তো এইপিনে মিক্স ভাজি তো দুপৰীয়াৰ আজি মানে আমাৰ অফিচত মানে খিচিৰি আমি ৰেডি কৰিছোঁ সকলোৱে মিলিজুলি একেলগে খাম তাৰমানে বিশ্বকৰ্মা বুলি আৰু সকলোৱেতো খিচিৰিয়ে খাই জানে আৰু কেণ্টিনৰ পাকঘৰতে বনাই কৰি আছে তো পাকঘৰৰ পৰা আহি পোৱালৈকে দেখোন
পণ্ডিতজীয়ে দেখোন একদম পূজা শেষে কৰিলে আৰু সকলোৱে মিলিজুলি একেলগে অঞ্জলি লৈ আছে ইয়াৰ পিছতে হাতত কোনোবাই ৰছী এনেকৈ কিবা বান্ধি আছে আৰু ইয়াৰ পিছতে আমি পূজা শেষ কৰি একেলগে মিলিজুলি প্ৰসাদ চসাদ খাম আৰু এইপিনে দীপকে দেখিছে গোটেই চবতে ৰুমতে মানে অঞ্জলি পানী ছটিয়াই দিছে আৰু একেলগে মিলিজুলি প্ৰসাদ চসাদ খাই কৰি আজি এমুঠা মানে আমি ভাবিছিলোঁ খিচিৰি আৰু বিশ্বকৰ্মা বুলি ক'লে তো আৰু চবেই জানে আৰু খিচিৰি ৰেডি কৰে চবতে দেখিছে সকলোৱে নিজৰ নিজৰ গাড়ী পূজা কৰি আছে পূজাৰীক লৈ কৰি এইবিলাক চব গাড়ী লাইন একদম এইখন দেখিছে না একদম এফালৰ পৰা সকলো গাড়ীতে একদম পূজাৰী যে মন্ত্ৰ মাৰি দি আছে আৰু পূজা কৰি আছে এইফালে একদম মজা দেই এইপিনে ৰূপাদী একদম প্ৰসাদ পৰা একদম পুৰা লাগি আছে চবেই লাগি আছে একদম ধুনীয়াকৈ এইপিনে আমাৰ প্ৰসাদ চসাদ ৰেডি কৰি আছে এতিয়া আৰু এইপিনে যজ্ঞ একদম পুৰা ধোঁৱা উৰি আছে পূজা খতম আমাৰ বিশ্বকৰ্মা আজি তো ইমান ধুনীয়া লাগিছে বিশ্বকৰ্মাৰ মূৰ্তিটো প্ৰসাদ চসাদ পিলাই আছে আকৌ মই ঘপককৈ পাচুৰ্যক নিবলৈ আহিছোঁ একদম পুৰা ৰ'দ চাওক না কি কম মানে এতিয়া আমাৰ স্কুল ছুটি হ'ল আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ আৰু ঘৰত গৈ যাম লগৰে ঘৰলৈ খিচিৰি খাম আজি কাৰণ পাতিছে বিশ্বকৰ্মা পূজা তাত আৰু মজাকৈ খাম কৰিম আৰু দেউতাইও যাব এতিয়া ফটাফট একেনে ঘৰত গৈ তো আমাৰ ইয়াত প্ৰসাদ চসাদ আহি গ'ল আৰু প্ৰসাদ চসাদ খাই লওঁ এতিয়া মস্তিকে তাৰপিছত একদম পুৰা যোগাৰ কৰিছে দেখিছে নাই ইয়াতে খিচিৰি হ'ব এতিয়া পুৰা খাই লওঁ প্ৰসাদ কেইটামান কৃষ্ণ আমাৰ স্পেচিয়েল একদম খিচিৰি আৰু এইপিনে কি আছে চাওঁ ৱাও এইপিনেও খিচিৰি চব পিনে খিচিৰি আৰু এইপিনে কি আছে ইয়াত তো এইটো বেঙেনা ফ্ৰাই তো এইপিনে নেমু জলকীয়া আচাৰ আৰু এইটো খিচিৰি কাৰণ মানুহ বহুত বেছিতো অ'কে এইটো চব্জি মিক্স ভেজ তো মজা তো অকণমান দেৰি পিছতে খোৱা আৰম্ভ হ'ব এতিয়া আমাৰ তো বিশ্বকৰ্মা বুলি সকলোৱে আহি বহিলে একেলগে মিলিজুলি আমি খাবলৈ ৰেডি এতিয়া খিচিৰি বহুত টেষ্টি হৈছে প্ৰথম চবকে দি লওঁ আৰু ছাৰহঁতকো দি লওঁ দি কৰি আমিও খাম আৰু একেলগে অৱশেষত এতিয়া লাষ্ট চবেই খোৱাৰ পিছতে আমি লৈছোঁ আৰু তো ভোকত একদম থাকিব পৰা নাই তো এতিয়া ৰাকেশ মই আৰু চৰংচেতাটো আছেই আৰু লাষ্ট এতিয়া আমি কেইটা খাবলৈ লৈছোঁ আৰু চাওক এয়া পুৰা একদম পেট ভৰাই খাই ল'ম আৰু বিশ্বকৰ্মা বুলি আৰু কেনেকুৱা হৈছে কম আপোনালোকক টেষ্টি সঁচাই ভগৱানলৈ বনোৱা বস্তু প্ৰসাদ সদায় টেষ্টি হয় বহুত ধুনীয়া হৈছে অকল আমি অফিচত পূৰা খালোঁ খাই লৈ এতিয়া ক'ত ক'ত পাতিছে অকণমান আপোনালোককো দেখাওঁ আৰু আমি দুটা এতিয়া ৰাজদ্বীপৰ লগত বাইকত এক পাক মাৰিছোঁ ব'লক কিমান পাতিছেনো অকণমান দেখাম আৰু তো আমি বৰ্তমান পালোহি ডিফু মেডিকেল কলেজ বোলে আৰু মেডিকেল কলেজৰ অকণমান ভিতৰত চাই আহোঁগৈ কেনেকুৱা হৈছে মেডিকেল কলেজত চাওঁ না কিমান ধুনীয়াকৈ সজাই একদম মানে মজা তো এইপিনে দেখিছে বজাৰত চাৰিওফালে অকল বিশ্বকৰ্মাৰ একদম পুৰা চবপিনে বিশ্বকৰ্মাই পাতি আছে চব দোকানবিলাকত নিজৰ না সেইকাৰণে সকলোৱে নিজে নিজৰ দোকানত পাতিছে আৰু বিশ্বকৰ্মা সেনেদৰে আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু খুব সোনকালে মোৰ 1 লাখ হ'ব গৈ আছে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ বাই বাই জয় অসম হেপী বিশ্বকৰ্মা